আজি আমি দুৰ্গা পূজা চাবলৈ আৰু বেছি দূৰতো নহয়, অকল নাৰেংগী আৰু হাজোল কলনীতে আৰু লগাই দুৰ্গা পূজা বুলি মোৰ মনটো বহুত ভাল লাগি আছে। আপোনালোকে ভিডিঅ'টো চাব আৰু লগত লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। বাই। হাই ফ্ৰেণ্ডছ, সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই পপিয়ে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পপি যে ব্লগলৈ। আজি দুৰ্গা পূজা, আজি প্ৰথম দিন। কালি বেলবৰণ আছিলে, কালি চালোঁগৈ আমাৰ কলনীতে চাইছোঁ, বেলেগত চোৱা নাই। আৰু কালি আজি প্ৰথম মানে দিন, আজি যাব ওলাইছোঁ। আজি বেলেগত নাযাওঁ, অকল নাৰেংগীত, হাউচিং কলনী, ফৰেষ্ট গেট এনেকৈ বহুতে চাম। আৰু হয়তো কালি গীতা মন্দিৰ, বেলতলা যাম। আৰু সকলো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। যদি বতৰ ভাল হয় তেতিয়া যাম, আৰু যদি বৰষুণ চৰষুণ দিয়ে তেতিয়া যোৱা কেতিয়াও নহ'ব। গতিকে এতিয়া যাব ওলাইছোঁ। এতিয়া সেইখিনি চাই আহোঁ। আজি আমাৰ নাৰেংগী ACB কলনীত এটা বহুত ধুনীয়া নাম পাৰ্টিও আহিব। সেইকাৰণে লৰালৰিকৈ মানে নাৰেংগী হাউচিং কলনী এনেকৈ চাই আহি ACBত আৰু সেই নাম পাৰ্টিটো চাব লাগিব। আপোনালোকক আকৌ এবাৰ দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আপোনালোকে মোৰ ইয়াৰ আগতো ভিডিঅ'ত বহুত মৰম দিছে, সঁচাই বহুত ভাল লাগিছে। ইয়াৰ আগতো ভিডিঅ'ত আপোনালোকে বহুতেই মৰম দিছে। আপোনালোকক মোৰ অন্তৰৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ। আহি থকা ভিডিঅ'কেইটাতো আপোনালোকে বহুত মৰম দিব বুলি আশা কৰিছোঁ। আৰু আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছে আমাৰ চুনুৱে। এয়া হাই কোৱা। হাই। এয়া আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছে চুনুৱে। গতিকে সকলোকে শুভেচ্ছা জনাই এয়া পূজা চাব যাবলৈ ওলাইছোঁ। বলক আপোনালোকক নাৰেংগী হাউচিং কলনী, ফৰেষ্ট গেট কি পাওঁ দেখাম। আৰু বলক। Sulang bola ha. খিচিৰিটো ধুনীয়া হৈছে কিন্তু। এই আমাৰ নাৰেংগী ষ্টেচনৰ শ্ৰী শ্ৰী দুৰ্গা পূজা।
যাব বুলি মই আশা কৰিছোঁ। সকলোকে পুনৰ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰি সকলো ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি যদি সম্বাদ অফিচাৰে মোৰ ক'ৰবাত কিবা ভুল ত্ৰুটি হৈ গৈছে সকলোকে ক্ষমা ভিক্ষা মাগি মোৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানতে সামৰিছোঁ। ধন্যবাদ। অনুষ্ঠান আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা মাত্ৰ দুটা বাক্য কম যে আমাৰ পূজাখনৰ আহি 18 বছৰ হ'ল সফল বেগাত পৰিণত হৈছে। পূজাখন আহি যথেষ্ট কষ্টৰ ত্যাগ স্বীকাৰ কৰি আপোনালোকে এই পূজাখন অনুষ্ঠিত কৰাৰ পিছত লাহে লাহে আজি আমি যৌৱনপ্ৰাপ্ত হৈছোঁ আৰু আমি পূজাখনৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আলোচনীখন ঘূৰাব পৰা নাই যদিও এইবাৰ পঞ্চম সংখ্যা আপোনালোকে জানে আলোচনী এখন উলিওৱাত যথেষ্ট কষ্ট হয়, যথেষ্ট প্ৰয়োজন হয়। যদিও সেইকাৰণে হয়তো আমি প্ৰতি বছৰে উলিয়াব পৰা নাই। এইবাৰ সকলোৱে মত পোষণ কৰা আগবাঢ়িছোঁ আৰু আমাৰ এই আলোচনীখন আমাৰ সভাপতি সুজিত কুমাৰ বৰুৱাৰে সম্পাদক ভূপেন্দ্ৰ বৰ্মন সময়ত দুৰ্গা পূজা আৰম্ভণি কৰিছে। এতিয়াৰ কলিংগন মুখৰে নাই
যথেষ্ট কষ্ট অৰ্জন তৎসত্ত্বেও নিৰ্দিষ্ট সময়ত আমি প্ৰস্তুত কৰি আপোনালোকে আগত কৰি দিবলৈ আমি ৰেডি হৈছোঁ। যদিও বহুত বৃহত্তৰ ফৰেষ্ট গেট উপভোগ কৰক দুৰ্গা পূজা। বৃহত্তৰ নাৰাংগী ব্যৱসায়ী সন্থাই আয়োজন কৰা শ্ৰী শ্ৰী মা দুৰ্গা পূজা। ইমান সুন্দৰকৈ মণ্ডপ সজাইছে, হাতক ধুনীয়াকৈ দেখি খুব ভাল লাগিছে। চাওকচোন লোকে লোকাৰণ্য হৈছে। বহুত ধুনীয়া লাগিছে সঁচা।